অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ যিসকল ভোটাৰ দিল্লীত আছে তেখেতসকলে আমাৰ আহ্বানত অসমৰ এক বুদ্ধিজীৱী সন্মিলনৰ আহ্বানত আপৰ সপক্ষে ভোট দিছে। গতিকে তেখেতসকলক ধন্যবাদ জনোৱাৰ কাৰণে আজি আমি এইখন প্ৰেছ মিটখন কৰিছোঁ। তাৰ লগতে মই সমূহ দিল্লীবাসী ৰাইজক ভ্ৰষ্টাচাৰী বিজেপি কেন্দ্ৰক উফৰাই যি গণতন্ত্ৰক পুনৰ প্ৰতিষ্ঠা কৰিলে তাৰ বাবে মই দিল্লীবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তদুপৰি যিসকল অসমৰ দল সংগঠনে আম আদমি পাৰ্টিক ভোট দিবলৈ আহ্বান জনাইছিল তেওঁলোককো আমি আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমতো আম আদমি পাৰ্টিয়ে দলীয় সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ চেষ্টা কৰিছে। ইতিমধ্যে আমি বিভিন্ন জিলা কমিটিসমূহ গঠন কৰা হৈছে। ইয়াৰ লগে লগে আমি বিধানসভা সমষ্টি সমিতিসমূহ গঠন কৰিছোঁ আৰু কিছু ঠাইত গ্ৰাম্য লেভেলৰ কমিটিও গঠন কৰা হৈছে। আমি অসমৰ পৰা অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি আমি এই সংগঠনটো সুদৃঢ় কৰিবলৈ অসমত চেষ্টা কৰিছোঁ আৰু আমাৰ এই যাত্ৰাত বিভিন্ন জাতীয়বাদী সংগঠনে আমাক সমৰ্থন দিছে আৰু আমাক বিভিন্ন ঠাইৰ সাংবাদিক বন্ধুসকলেও আমাক যথেষ্ট সমৰ্থন দিছে। আমাক শিল্পী সমাজেও সমৰ্থন দিছে। গতিকে আমি ভাবোঁ 21 চনত যি অসমত বিধানসভা নিৰ্বাচন হ'ব এই নিৰ্বাচনত আমি যদি ৰাইজে বিচাৰে আমি প্ৰাৰ্থী দিবলৈ চেষ্টা কৰিম। মই ৰাইজে বিচাৰে বুলি এইকাৰণেই কৈছোঁ, আমাৰ যি প্ৰাৰ্থী এই প্ৰাৰ্থী সমষ্টিৰ জনতাই ঠিক কৰিব। এই প্ৰাৰ্থী আমাৰ গুৱাহাটীটো ঠিক নহয়, দিল্লীটো ঠিক নহয়। যদি আমাৰ ৰাইজে সেই অঞ্চলৰ ৰাইজে বিচাৰে তেতিয়াহ'লে আমি ডেফিনেটলি প্ৰাৰ্থী দিম আৰু আমি বিচাৰোঁ ভৱিষ্যতেও আমাৰ সাংবাদিক বন্ধুসকলৰ সহযোগিতা বিচাৰিম। আজি এই দিল্লীৰ জয় নিশ্চিতভাৱে সংবিধান ৰক্ষা পৰিছে, কাৰণ সংবিধান বিৰোধী যিবিলাক কাম কাজ কাকে আদি কৰি আইন আনি বিজেপি চৰকাৰ আৰম্ভ কৰিছিল তাক প্ৰতিহত কৰি দিল্লীৰ জনতাই প্ৰমাণ কৰি দিলে জনতাই কাহ নামানে আৰু বিজেপি দলে যি ধৰ্মৰ ভিত্তিত জাত পাতৰ ভিত্তিত নিৰ্বাচন খেলিবলৈ আৰম্ভ কৰিছিলে তাকো দিল্লীৰ জনতাই প্ৰতিহত কৰি প্ৰমাণ কৰি দিলে। কাম চাহে চৰকাৰ গঠন কৰিবলৈ দিয়া হ'ব আৰু আম আদমি পাৰ্টিৰ দিল্লী চৰকাৰৰ কাম কাজ দেখি কেজৰিৱালৰ যি চিন্তা ভাৱনা এইটো দেখি আজি পশ্চিমবংগ চৰকাৰ, মহাৰাষ্ট্ৰ চৰকাৰ আৰু ছত্তীশগড় চৰকাৰেও বিজুলী মাফ কৰি দিবৰ কাৰণে চেষ্টা কৰিব বুলি ঘোষণা কৰিছে। গতিকে আমিও আমাৰ অসমত এনে জনকল্যাণমুখী চৰকাৰ বিচাৰোঁ আৰু আমি আহ্বান জনাম অসমৰ বিভিন্ন দল সংগঠনক যাতে আম আদমি পাৰ্টিক আৰু আগুৱাই নিবলৈ সহায় কৰে।